পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয়ৰ সীমা বিবাদ সন্দৰ্ভত শনিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ কান্দুলি অধীনস্থ লাংহেমফিত কংগ্ৰেছ ASDCৰ যুটীয়া উদ্যোগত এখন গণসমাৱেশ অনুষ্ঠিত হৈ যায়। ৰাম সিং তেৰাং আৰু বিজয় তেৰানৰ সভাপতিত্বত অনুষ্ঠিত গণসমাৱেশত কাৰ্বি আংলং সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জটছন বে, প্ৰাক্তন কাৰ্যবাহী সদস্য সিং তেৰণ, জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামছা, ASDCৰ কেন্দ্ৰীয় সমিতিৰ নেতা চাৰ সিং ইংলেং, কাৰ্বি ছাত্ৰ সন্থা, CCU, মহিলা কংগ্ৰেছ, গোৰ্খা ছাত্ৰ ইউনিয়নকে আদি কৰি কেইবাটাও জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ উপৰিও সীমান্তৰ গণমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। গণসমাৱেশত অসম মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ে সীমাৰ সন্দৰ্ভত আলোচনা কৰা গিভ এণ্ড টেক পলিচিক দল আৰু জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দই ধিক্কাৰ প্ৰদান কৰাৰ লগতে অসমৰ কাৰ্বি ভূমি 1 ইঞ্চিও মেঘালয়ক হস্তান্তৰ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে সময় সাপেক্ষে দল দুয়োটাই জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। খেৰণীৰ পৰা জয়ৰাম কাথাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। কিন্তু সাজু হ'ব লাগে। আমি ক'বলৈ গ'লে চৰকাৰী কামৰা পলিটিকেল নহয়, পলিটিকেল নহয়। আমি সব চৰকাৰ আহিলে, ৰলিং চৰকাৰ আহিলে চৰকাৰৰ কাম কৰিব লাগে। নিমখৰ কাম নিমখ হাৰাম কৰিব নালাগে ডিপাৰ্টমেণ্টবিলাকক। ময়ো চৰকাৰী কামৰা হয়, কিন্তু সেইটো নাপায়। আজিলৈকে হিম্মা বুলি আমি মাতি আছো। পিলাৰ ভাঙি পিলাৰ টুকুৰা দেখাব মই বাৰ গৈ আছো। সেইদিনা অলপতে হাতফেল নিচিনা হোৱা নাই বৰ্ডাৰত, মানে চেয়াৰমেনহঁতে আহোঁতে কিয় গাড়ী যাব পৰা নাই। গাড়ী এৰি আকৌ মই তেওঁলোকতো আৰু অলপ জোৰ আছে, খোজকাঢ়ি আগে গ'ল। মোৰ হাৰ্ট বেমাৰো আছে, এতিয়া মই পিছে হৈ গ'ল। তথাপিও মই সাহস কৰিবলৈ গৈছোঁ, বৰ্ডাৰ পিলাৰ দেখাইছোঁ। এনেকা কিন্তু আমি কৰিলে কি হ'ব? কিন্তু চৰকাৰৰ পৰাওতো এটা আমাক ফিক্স দিব লাগে। আমাক কৈছিলে, আমাৰ ক'বলৈ গ'লে এতিয়া পলিটিকেল ৰূপ সিং ছাৰো কৈছিলে, চবেই কৈছিলে এইটো পিলাৰটো আকৌ বনাব লাগে বুলি কৈছিলে। কিন্তু আজি পিলাৰটো ক'ত? কিন্তু এইটো পিলাৰটো চেণ্ট্ৰেল চৰকাৰে আৰু আসাম চৰকাৰে আমাৰ কাৰ্বি আংলং কাউন্সিলে আলোচনা কৰি পেলাই পুঁজি যে মানে সীমা সুৰক্ষিত কৰাৰ স্বাৰ্থত অসম চৰকাৰৰ যিবিলাক নীতি, সেই ভুল নীতি হৈ আছে, যাৰ ফলত চুবুৰীয়া ৰাজ্যবিলাকে মানে আগ্ৰাসন কৰাৰ এটা সুযোগটো পায়। বিশেষকৈ আমি পশ্চিম কাৰ্বি আংলঙৰ কথাটো যদি চাব যাওঁ বা কাৰ্বি আংলঙৰ কথা যদি আমি চাব যাওঁ, সীমান্ত অঞ্চলবিলাকত আপুনি দেখিব মানে যাতায়াতৰ পৰা আৰম্ভ কৰি উন্নয়নমূলক কাম কাজৰ কোনো কাম নাই। য'ত আপুনি মানে ৰাস্তা হ'ব লাগে ৰাস্তা নাই, পানীৰ পৰা স্কুল, তাৰপাছত কলেজ বা তেনেকুৱা হস্পিটেল ক'তো নাই। গতিকে এই মানে ডেভেলপমেণ্ট নোহোৱাৰ কাৰণে সম্পূৰ্ণ অন্য ৰাজ্যৰ মানে গভমেণ্টবিলাকে ইয়াত ইনক্লুজ কৰাৰ এটা সুযোগ পায়। আৰু ক'ব বিচাৰিব নেকি আচলতে অসম চৰকাৰ বা আমাৰ কাৰ্বি আংলং চৰকাৰ ইয়াৰ বাবে জগৰীয়া মানে প্ৰত্যক্ষভাৱে কাৰ্বি আংলং অট'নমাছ কাউন্সিল জগৰীয়া। প্ৰত্যক্ষভাৱে ইয়াৰ কাৰণে অসম চৰকাৰৰ ব্যৰ্থতাৰ সুযোগ সম্পূৰ্ণ মেঘালয় বা নাগালেণ্ড চৰকাৰে গ্ৰহণ কৰি আছে। যদি সীমান্ত অঞ্চলবিলাকত যদি BOP নাৰাখে, BOP য'ত ৰাখে, য'ত 100 জন হ'ব লাগে তাত যদি 3 জন ৰাখে, য'ত 3 জন আছে মাত্ৰ এটা বন্দুক লৈ তাৰপাছত দুটামান লাঠি দি পেলাই এৰি দিয়ে, এইটো তেওঁলোকে সীমা কি সুৰক্ষা কৰিব? তাৰপাছত তেওঁলোকৰো এটা সুবিধা লাগিব নহয়, যাতায়াতৰ পৰা আৰম্ভ কৰি গোটেই মানে ডেভেলপমেণ্টখিনিটো লাগিব। গতিকে সেইবিলাকতো নাই। গতিকে বৰ্ডাৰ প্ৰটেকশ্যন কৰাৰ পলিচি অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল সম্পূৰ্ণৰূপে ব্যৰ্থ। গতিকে আমি ডাইৰেক্টলি জগৰীয়া তেওঁলোকক কৰিছোঁ। ইতিমধ্যে এটা কথা স্পষ্টভাৱে অসম চৰকাৰ বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে যে গিভ এণ্ড টেক পলিচিৰ যিটো নীতি, সেই সন্দৰ্ভত আপুনি কি ক'ব? গিভ এণ্ড টেক নীতি আমি সম্পূৰ্ণৰূপে পোনছাতে আমি প্ৰত্যাখ্যান কৰিছোঁ। 1951 চনৰ 13 এপ্ৰিল তাৰিখে আমাৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। গতিকে সেই সীমা মতে আমাৰ সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব লাগিব। আৰু অসম চৰকাৰৰ যিটো গিভ এণ্ড টেক পলিচি, সেই গিভ এণ্ড টেক পলিচিৰ পৰা অতি সোনকালে আমাৰ কাৰ্বি আংলঙক তেওঁলোকে এক্সক্লুড কৰাৰ কাৰণে আমি দাবী জনাইছোঁ অসম চৰকাৰৰ ওচৰত।
ইতিমধ্যে আমি জানিব পাৰিছোঁ যি বিক্ষিপ্ত ঘটনা ঘটি আছে বা ভাবুকি আহিছে বা অঞ্চলবাসী যি সীমান্তৱৰ্তী এলেকাৰ লোক আছে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মেঘালয়ৰ বাসীৰ পৰা সন্ত্ৰাসৰ সৃষ্টি বা সন্ত্ৰাসৰ সন্মুখীন হৈ আহিছে সেই সন্দৰ্ভত আপুনি কেনেকুৱা ধৰণৰ চৰকাৰক আহ্বান কৰিব বা আপোনালোকৰ আমাৰ সীমান্ত অঞ্চলত বসবাস কৰা আমাৰ ৰাইজক নিৰাপত্তা দিয়া সম্পূৰ্ণ মানে কৰ্তব্য ৰাজ্য চৰকাৰৰ তেওঁলোকে য'ত ধৰক তেওঁলোকৰ মতে মানে চেঞ্চিটিভ এৰিয়া য'ত আছে সেই চেঞ্চিটিভ এৰিয়াবিলাকক বিঅপি স্থাপন কৰক পুলিচ ষ্টেচন তেওঁলোকে এষ্টাব্লিছ কৰক তাৰপাছত তেওঁলোকে মানে মেক্সিমাম ফ'ৰ্চ চাফিচিয়েণ্ট পুলিচ ফ'ৰ্চ এইবিলাকত মোতায়েন কৰক যদি তেওঁলোকে বিফল হয় বা তেওঁলোকে আপোনালোকৰ আহ্বান মানি নলয় পৰৱৰ্তী সময়ত আপোনালোকে নহয় তেতিয়াহ'লেতো আমি বাধ্য হ'ম না নিজকে আত্মৰক্ষা কৰিবৰ কাৰণে যিকোনো পন্থা ল'বলৈ সীমা বিবাদৰ সন্দৰ্ভত সীমা বিবাদত এনে ক'ব লাগিব মই ক'ব বিচাৰিম যেনিবা অলপ শান্তি হ'ব লাগিব এনেইতো আমি মোৰ হিচাপত যে মই ক'ব পাৰিম যেনিবা দুইফালে শান্তি হৈ থাকিলে ভাল আৰু কিন্তু আমি যে দেখিছোঁ মানে মেঘালয়ৰ মানুহটো ইফালে জাগা লৈ কিনি থাকিব পাৰে খাইছাবিলাক কিন্তু সিহঁতে ইমান থাকিব পাৰিলেও আৰু যেনেকৈ হ'লেও সিহঁতে মানে মেঘালয় বনাবই বিচাৰে এইটো কথাত অলপ ভাল নালাগে আমাক তেওঁলোকে আহিব পাৰে কিন্তু তেওঁলোকে দাবী কৰিব বিচাৰে যে এয়া মেঘালয়ৰ মাটি বুলি তেওঁলোকে হয় আমাৰ যিমান জাগা আছে তাৰ পৰা আৰু আগৰলৈকে মানে সিহঁতে আমাৰ জেগা মেঘালয় হয় আপোনাৰবিলাক কিবা থাকিব নাপাৰিব বুলি এনেকাও কয় আৰু আপোনালোকে যোন স্থানত এতিয়া ধৰক বসবাস কৰি আছে সেই স্থান যিহেতু সীমান্তৱৰ্তী এলেকা সীমা ৰেখা য'ত আছে এনেকা পিলাৰটো মানে আমি এনে ডাইৰেক্ট দেখা নাই মানে আমি য'ত আছোঁ তাৰ পৰা মানে অলপ দূৰলৈকে 400 মাইললৈকে মানে মেঘালয়ৰ সীমা হয় বুলি কৈ আছে কিন্তু খাইছাবিলাকে যে কয় আমাৰ মাকনৰ পৰা পুৰা আগৰলৈকে এইটো চব আমাৰ মেঘালয় মাটি হয় বুলি কয় আমাৰ যিটো ঘৰ আছে এইটো ঘৰবিলাকো মানে ইমান কষ্ট দি থাকে আমাৰ যিটো বাগান আছে আমাৰ না এই যে বাৰী যে আছে এই বাৰীটো সিহঁতে মানে আমাৰ লগোৱা খেতিবিলাক উঠাই পেলাই দিয়ে আৰু কেতিয়াবা মানে কষ্ট দি থাকে আমি বাঁহ যে লগাওঁ এইটো উঠাই পেলাই দিয়ে এনেকৈ মানে কৰি আছে সিহঁতে মানে কিমান দিনৰ পৰা তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে আপোনালোকে এনেকৈ মানে হৈছে মোৰ 3-4 বছৰমান হৈ গ'ল মানে তেতিয়াৰ পৰা আমাৰ খেতিটো মানে কষ্ট দি আছে আৰু এতিয়া মানে বৰ্তমান এতিয়া আৰু বেছি কৰি আছে আৰু